নমস্কাৰ, আপোনালোকে মোক এতিয়া দেখা পাইছে জয়পুৰৰ দিহিং পাটকাই অঞ্চলত বহু দিনৰ এটা ইচ্ছা পূৰণ হ'ব গৈ আছে। সময়ৰ অভাৱত ভিডিঅ' বনাব নোৱাৰোঁ, চ' মোৰ লগৰ ছাৰ এজনে মোক ৰিকমেণ্ড কৰিছে ইয়াত আহিবলৈ, আৰু তেওঁৰ নাম হ'ল আৰিফ আহমেদ। এইয়ে মোৰ লগৰ আৰিফ আহমেদ। কওক কিবা এটা, ক'ত গৈ আছোঁ? আজি আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ পক্ষী নিৰীক্ষণ কৰিবলৈ গৈ আছোঁ। আৰু লগত দেখিছে আপোনালোকে ইয়াতে বাইনাকুলাৰ দেখাই দিয়ক। তাৰপিছত এই লগত থকাজন মোৰ ভাইটি, আপোনালোকে মোৰ আগৰ ব্লগত দেখা পাইছে। আমি তিনিজন মিলি গৈ আছোঁ এতিয়া। এই আগত দেখা পাইছে আপোনালোকে কিমান ওখ ওখ গছ। এয়া হ'ল দিহিং পাটকা অভয়াৰণ্য। এইটো জাষ্ট ষ্টাৰ্টিং, মাজত বহুত গভীৰ জংঘল। আমাৰ নৰ্থ ইষ্টৰ এমেজন বুলি কোৱা হয়। বৰ্ষাৰণ্য ৰেইন ফৰেষ্ট NGO অৰণ্যক NGO এইখিনি এৰেঞ্জমেণ্ট কৰিছে, তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এইখন আপোনালোকে দেখিছে, এখন কি গেট হয়? এখন দিহিং পাটকাই গেট আৰু ষ্টাৰ্টিং গেট। চ' আপোনালোকে বেনাৰখন দেখা পাইছে। আজি হ'ল বিশ্ব বন্যপ্ৰাণী দিৱস, আৰু এই উপলক্ষে অৰণ্যক নামৰ NGOটিয়ে আজিৰ যিটো ট্ৰেকিং সেয়াৰ ব্যৱস্থা কৰিছে। লগতে বায়'ডাইভাৰ্চিটিৰ ওপৰতো তেওঁলোকে বহুত কথা ক'ব আমাক। ভাৰতৰ উত্তৰ পূব অসম ৰাজ্যত অৱস্থিত শ্বাসৰুদ্ধকৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত আমাৰ ট্ৰেকিং দুঃসাহসিক অভিযানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখা পাইছে ইয়াৰ জংগলী ঢেকীয়া। নাই পানী, এইবোৰ জংগলী ঢেকীয়া দেখিছে, ইমান ডাঙৰ ডাঙৰ। আমাৰ এই ফৰেষ্টটো আৰু এটা নাম দি থৈছে, কি জানানে? ৰেইন ফৰেষ্ট। জয়পুৰ ৰেইন ফৰেষ্ট বুলি কয়। এতিয়া ৰেইন ফৰেষ্ট বুলি কিয় দিয়ে, নামটো কিয় কৈছে ৰেইন ফৰেষ্ট? গছ এজোপা আছে, মানে পানী পৰে গছজোপা, হয়নে? আচ্ছা, ক্ৰাইটেৰিয়াটো সেইটো নহয়, গছ এজোপা নহয়। একচুৱেলি ৰেইন ফৰেষ্টত বৰষুণ সৃষ্টি কৰে। ৰেইন ফৰেষ্টত আপাৰ কেনপি মানে ওপৰ ছাতি নিচিনা, আমি ছাতি নিচিনা দেখিব, ওপৰ কেনপিটো ঢাক খাই থাকে সদায় দেই। আৰু ৰেইন ফৰেষ্টত সদায় এনুৱেল ৰেইনফলটো মানে বছৰত ৰেইনফলটো বহুত বেছি। তলৰখিনি জেকা থাকে সদায়, ভিতৰত গ'লে চেচুকীয়া ভাৱ এটা আহে, ভিজা ভিজা থাকে, মানে অলপ সৰু সৰু টোপাল নিয়ৰ পানী পৰা নিচিনা পৰি থাকে। আজিকালি সেইটো বতৰ নাই, কাৰণ গছ কেইজোপা কাটি দিয়া হ'ল, বহুতখিনি গছ খালী কৰা হৈছে ইয়াত। তাৰ কাৰণে ভিতৰত সেইটো ফিলিং নাহে, লাহে 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 সেইটো ফিলিং নাইকিয়া হৈ গৈছে। কিন্তু আমাৰ এই দিহিং পাটকাইখন এমেজন অফ দ্য ইষ্ট বুলি কোৱা হয়। এমেজন জংঘলখন শুনিছানে? চ' আমাৰ এছিয়াত এমেজন অফ দ্য ইষ্ট। বহাগ মাহত ধুনীয়া লাগিব ন চাই, বিহুৰ আগত আহিব লাগে এবাৰ। এতিয়া ফুলিবলৈ টাইম হৈছে আৰু। ফুলিলে ভাল লাগিব। এই লুকাই থকা ৰত্নৰ অস্পৃশ্য সৌন্দৰ্য অন্বেষণ কৰাৰ সময়ত আমাৰ সৈতে যোগদান কৰক। এই নাহৰফুটুকী বাঘৰ চাপ, ভৰি চাপ ক'ত আছে? তাৰপিছতে আমাৰ ইয়াতে নাহৰফুটুকী পোৱা গ'ল, তাৰপিছতে মাছো আমি কৰি দেখুওৱা ফিচিং কেট, তাৰপিছতে লতা মেকুৰী আছে, জাংগল কেট আছে, তাৰপিছতে লেপাৰ্ড কেট, গুডা ফুটুকী আছে, ক্লাউডি লেপাৰ্ডো আপোনাৰ, তাৰপিছতে আপোনাৰ সোণালী মেকুৰী, গল্ডেন কেট বুলি কয়, সেইটো আছে। আমি যাত্ৰাত নামি পোৱাৰ লগে লগে আমি প্ৰত্যাশা আৰু উত্তেজনাৰে ভৰি পৰিছোঁ। আমি এতিয়া গহন অৰণ্যৰ মাজেৰে খোজকাঢ়ি আছোঁ, য'ত প্ৰতিটো খোজেই আমাক প্ৰকৃতিৰ ওচৰলৈ লৈ গৈছে। বতাহ, কুটিল বন্যপ্ৰাণীৰ শব্দই আমাক আগুৰি ধৰিছে, প্ৰান্তৰৰ চিম্ফনীৰ সৃষ্টি কৰিছে। গভীৰ জংঘলৰ মাজত সোমোৱাৰ পিছত আমি আহি পাইছোঁ, এয়া চাওক কিমান প্ৰকাণ্ড গছ, আৰু এই গছটি প্ৰায় 200 বছৰৰ ওপৰ পুৰণি। আৰু এনেকুৱা লাগিছে যেন এই গছটোৱে গোটেই জংঘল বা গোটেই হাবিখনক সংৰক্ষণ দি ৰাখিছে।
এয়া হ'ল দিহিং পাটকা সৌন্দৰ্য আৰু এয়া হ'ল প্ৰকৃতিৰ সৌন্দৰ্য। ভেলৌ কিমান পুৰণি হয় গম পাই নি? 200 বছৰ ওপৰত। এতিয়া সময় আহি পৰিল মই আপোনালোকক দেখুৱাবলৈ কিছুমান দৃশ্য যিবিলাক মোৰ মোবাইলত কেপচাৰ কৰিলোঁ, যিবিলাক মোৰ লেন্সৰ দ্বাৰা কেপচাৰ কৰিলোঁ। আমাৰ ট্ৰেকটো হয়তো শেষ হৈ গৈছে, কিন্তু আমি সৃষ্টি কৰা স্মৃতিবোৰ আমাৰ লগত চিৰদিনৰ বাবে থাকিব। দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যানে আমাৰ প্ৰাকৃতিক জগতখনৰ আশ্চৰ্য অন্বেষণ আৰু শলাগ লোৱাৰ গুৰুত্বৰ কথা সোঁৱৰাই দি আমাৰ হৃদয়ত এক অমলিন চিন ৰাখিছে। শ্ৰদ্ধাৰ আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটি চাই ভাল পাইছে। যদিহে আপোনালোকে মোৰ ব্লগটি চাই ভাল পাইছে তেন্তে কাইণ্ডলি আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটিত, আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি দিব, আৰু যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰি নিজৰ মন্তব্য প্ৰকাশ কৰিব, আৰু মোৰ ভিডিঅ'টি আনলৈ শ্বেয়াৰ কৰি দিব। চ' আজিলৈ এৰিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় আই অসম। প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তোমালোকে আৰু আপোনালোকে যে ওলাই আহি পেলাই আজি বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰাৰ উদ্দেশ্যে আমি একত্ৰিত হৈছোঁ। আৰু আমাৰ বুলিয়ে কৈছোঁ, যদিও আমি জয়পুৰ বা জয়পুৰৰ বাহিৰত আছোঁ, অসমৰ ভিত্তিত এখন নাম থকা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আজি 2টা বছৰ অতিক্ৰম কৰিছে ৰাষ্ট্ৰীয় উদ্যান হিচাপে। আৰু ইয়াত থকা বন্যপ্ৰাণী, উদ্ভিদই হওক বা জীৱ জন্তুৰে হওক, এইখিনি চেলিব্ৰেট কৰাৰ আজি এটা বিশেষ দিন। আৰু এই দিনটো গোটেই বিশ্বতে তেনেকৈ চেলিব্ৰেশ্যন কৰিছে। আমিও লোকেলি আজি আমাৰ দিহিং পাটকাই বুকুত আহি সকলোৱে একত্ৰিত হৈ পেলাই এটা ট্ৰেকিং, বাৰ্ড ৱাটছিং আৰু কিছুমান আমি অন্তৰ্লাভ, আমি কথা পাতিম যে ইউথে কেনেকৈ নেচাৰ কনজাৰ্ভেশ্যন, জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ কৰে বা কৰিব পৰা যায়, এইবিলাক পদক্ষেপ ল'লে আমি জৈৱ বৈচিত্ৰ্যসমূহ আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ। ইয়াৰ জীৱ জন্তুবিলাক যিবিলাক বিলুপ্তৰ পিনে গৈ আছে, সেইবিলাক জীৱ জন্তু আমি এই পৃথিৱীত ৰাখিবলৈ পাৰোঁ। তেনেকুৱা কিছুমান কথাৰে আমি আজি ছেশ্যনবিলাক আগবঢ়াম আৰু সকলোকে অভিনন্দন জনাইছোঁ। আৰু আজিৰ দিনটো এই ভালকৈ যাওক আৰু কামনা কৰিছোঁ। আৰু খুব কম ছুটিকৈ মই আৰণ্যকৰ ওপৰত দুই কথা ৰাখিবলৈ বিচাৰোঁ। আৰণ্যক আপোনালোকে বহুতে কিছুমানে চিনি পায়, কিছুমানে চিনি নাপায়। এটা বেচৰকাৰী সংগঠন, নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন, কোনো গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট নহয়। আৰণ্যক 1989 চনত স্থাপিত হৈছিলে গুৱাহাটী চহৰত। আজিৰ পৰা 35 বছৰ আগত ছেপ্টেম্বৰ মাহত 4জন যুৱকে চৰাই চোৱাৰ উদ্দেশ্যে এটা নেচাৰ ক্লাব হিচাপে, যেনেকৈ আমাৰ গাঁৱত সৰু সৰু ক্লাব থাকে নহয়, ছ'চিয়েল ক্লাব বা স্পৰ্টছ ক্লাব, তেনেকৈ চৰাই চোৱাৰ উদ্দেশ্যে এটা ক্লাব গঠন কৰিছিলে। তেওঁলোকে নিজৰ বিৰতি সময়বিলাকত চৰাই চাই ভাল পাইছিলে। তেনেকৈ কৰোঁতে 35 বছৰত আজি আমি 200জন কৰ্মচাৰীৰে গঠিত এটা সংগঠন আৰণ্য।
আৰু এখন জংঘলত বনাঞ্চলত আপোনালোক গম পায় যে হাতী আছে, হাতীৰ কাৰণে বহুত বেয়া কথা। পাৰিলে আমি জংঘলৰ ভিতৰত সোমাওঁতে গা নুধুয়ে যাব লাগে, সেইটো বেছি ভাল। সেইখিনি বস্তু আৰু ভিতৰত যাওঁতে লগত গোটেইখিনি একগোট হৈ যাব। ইয়াত চৰাই থাকে মানে ব্লু বিয়াৰ্ড বিটাৰ বুলি কয়, মানে নীলা ৰঙৰ দাড়ি থকা মানে অকণমানি চৰাই এজনী থাকে, চৰাই এজনী মানে কেইবাটাও থাকে আৰু ইয়াত মানে ভিতৰত চেইন আছে আৰু সুৰংগৰ চেইন কেইটামান আছে তাত, মানে এইফালে আছে গোটেইখন মানে পাহাৰখন, মানে যদি আপুনি পাহাৰখন কাটো বুলি কয় তেতিয়াহ'লে আপোনাৰ জীৱ জন্তুৰ ঘৰ ধ্বংস হয় বুলি সেইকাৰণে কয়। কাৰণ এই ৰাস্তাটো যদি বনাব হয় তেতিয়াহ'লে পাহাৰখন কাটিব লাগিব। পাহাৰটো ইয়াৰ ভিতৰতো ইমান দীঘললৈকে সুৰংগ আছে কোনো ক'ব নোৱাৰে ন। ইয়াত মানে বিভিন্ন মানে বহুতখিনি হাজাৰ হাজাৰ চৰাই আছে, থাকিব পাৰে। সেইফালেও ক'ৰবাত এণ্ডিং থাকিব পাৰে পাহাৰখন এইফালে। চৰাইবিধৰ নাম কি হয়? চৰাইবিধ ব্লু বিয়াৰ্ড বিটাৰ, মানে নীলা দাড়ি থকা মৌমাখি খায় আৰু চৰাইবিধে।